ইউপিপিএলৰ যি উদ্দেশ্য মই সেইটোকে ক'ব বিচাৰিছোঁ। আমি ইউপিপিএলৰ থাকি এইবাৰ নিৰ্বাচনত যদি আমি জিতিব পাৰোঁ, আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তেতিয়া আমি প্ৰথমতে আমি মহিলা উন্নতি কৰিম। কিয়নো এটা ঘৰত যি মহিলা উন্নতি নাই, এই ঘৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। মহিলা উন্নতি হ'লেহে ঘৰটো উন্নতি হ'ব, ঘৰ উন্নতি হ'লে গাঁও উন্নতি হ'ব, গাঁও উন্নতি হ'লেহে এৰিয়া উন্নতি হ'ব। সেইটো কাৰণে আমি প্ৰথমতে আমি ইউপিপিএল দলে যদি চৰকাৰ গঠন কৰে, তেতিয়া আমি ইউপিপিএলৰ পৰা আমি সকলো মহিলাৰ কাৰণে মহিলাৰ অধিকাৰটো আমি প্ৰথমতে পাব পাৰিম। কিয়নো আমাক প্ৰতিশ্ৰুতি দিছে মাননীয় আমাৰ ইউপিপিএলৰ সভাপতি মাননীয় প্ৰমোদ বৰাই আমাক মহিলাবিলাকক প্ৰতিশ্ৰুতি দিছে। তেখেতে কৈছে যি ঘৰত মহিলাই উন্নতি নাই, সেই ঘৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। সেইটো কাৰণে তেখেতে কৈছে যদি চৰকাৰত আহে ইউপিপিএলে, তেতিয়া মই প্ৰথমতে আই মাতৃক উন্নতি কৰিম, তাৰপিছত যি কাম কৰিব লাগে কৰিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। সেইটো কাৰণে মই এতিয়া দেখিবলৈ পাইছোঁ সকলো আমাৰ 40টা সমষ্টি আছে। মই 40টা সমষ্টিটো গাঁৱে গাঁৱে গৈ মই আই মাতৃক লগ ধৰি আছোঁ। আই মাতৃবিলাক চবেই কৈছে আমি এইবাৰ যিকোনো প্ৰকাৰেও আমি ইউপিপিএলক জিতাম আৰু আমি 100% চৰকাৰত আনিম। কিয়নো আমাৰ মহিলাৰ বা আই মাতৃৰ অধিকাৰটো আমি পাবলৈ সক্ষম হ'ম বুলি আই মাতৃবিলাকে প্ৰতিশ্ৰুতি দিছে আমাক। সেইটো কাৰণে মই অনুৰোধ কৰিম সকলো মহিলাই এইবাৰ আমি ইউপিপিএল চৰকাৰে যদি চৰকাৰত আহে, তেনেহ'লে আমি উন্নতি হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। বিচিচিটো আমিয়ে চৰকাৰ কৰিম, ইউপিপিএলে চৰকাৰ কৰিব, বিপিএফ ক'ৰ পৰা আহিব? আৰু ক'ব গ'লে আমি সারা বিটিআরটো সারা বিটিসিটো ঘূৰি আমি ৰিজাল্টটো পাই আছোঁ। অট'মেটিক আমাৰ হাতত এতিয়া 28-29টা জিতি আছে। আমি আকৌ যিমানলৈকে আমি ইলেকশ্যন নহয় তিমানলৈকে আমি গাঁৱে গাঁৱে লগ কৰি আছোঁ। আকৌ আমি ভাবিছোঁ আমি তাতকৈ আমি বেছি ভোট পাই বা আমি বেছি সমষ্টিটো পাই আমি ভালকৈ জিতিব পাৰিম বুলি আমি আশা কৰিছোঁ। কিমান আসন পাব বুলি ভাবে আপুনি? এতিয়াতো মই ক'লোৱে 28-29টা আমাৰ হাতত অলৰেডি আছে। আকৌ আৰু আমি বেছিকৈ চেষ্টা কৰিম বুলি আমি আশা কৰিছোঁ। কিয়নো ৰাজ্যৰ দলে দলে আমাৰ তাতে যোগদান কৰি আছে। দিনে দিনে ক'ব গ'লে আজি সারা বিটিচিত 3 লাখৰ বেছি জইনিং হৈছে বিভিন্ন সম্প্ৰদায়ৰ পৰা। মাইনৰিটি, গোৰ্খা আৰু আছু ABMCৰ পৰা বহুত কৰ্মকৰ্তাসকলে আমাৰ ওচৰত জইনিং কৰিছে আৰু আশা কৰোঁ আকৌ আহি থাকিব, এনেকৈ জইনিং হৈ থাকিব। সেইটো দেখিলে আমি 30ৰো বেছি আমি আসন পাম বুলি আমি আশা কৰি আছোঁ।